এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি আমি নামটি চাৰিআলিলৈ যাবলৈ ওলাইছোঁ। নামটি চাৰিআলি নেনা নানীহঁত হজলৈ যাবলৈ ওলাইছে, উমৰা হজলৈ, আৰু আমি এতিয়া তালৈ যাওঁ। আপোনালোকক মই তাত লগ পামগৈ। এতিয়া আমি আহি পাই গ'লোহি। এতিয়া নানী ঘৰৰ ভিতৰতে বহি আছোঁ। এয়া ভাইটিও বহি আছে আৰু এয়া আমি জানো বহি আছে। আমাক এতিয়া চাহ খাবলৈ দিছে। নানী এতিয়া যাবগৈ, সেইকাৰণে ময়ো ভিডিঅ' এটা কৰি দিলোঁ। এয়া নেনা হয় আৰু নেনা নানীয়ে দুয়োজনে হজলৈ যাব। নানাই এতিয়া ঘৰৰ সকলোৰে পৰা বিদায় লৈ মছজিদলৈ যাব আৰু তাত দোৱা কৰি তেওঁ আৰু ঘৰত নোসোমায়। শিৱসাগৰত তেওঁলোকৰ সম্বৰ্ধনা জনোৱা হ'ব আৰু তাৰ পৰাই বাহিৰে বাহিৰে ডিব্ৰুগড় এয়াৰপৰ্টলৈ যাব। মোৰ লগতে নেনা ঘৰৰ ভণ্টিজনীও বহি আছে, সেইবাবে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আৰু এইফালে আমিজান আৰু ভাইটিও বহি আছে। এতিয়া নানীও যাবলৈ লৈছে। এতিয়া শিৱসাগৰত নেনাক সম্বৰ্ধনা জনাবলৈ লৈছে। নানীকো সম্বৰ্ধনা জনাইছিলে, মোৰ ভিডিঅ' কৰিবলৈ নহ'ল কাৰণে মই দেখুৱাব নোৱাৰিলোঁ। শিৱসাগৰত সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পিছত নানীহঁতে এতিয়া ডিব্ৰুগড়লৈ আহিলে ফ্লাইটত যাবৰ কাৰণে। এই ভিডিঅ'খিনি মোক ৱাচিকে কৰি দিলে। এতিয়া আমি অকণমান ফুৰিবলৈ আহিছোঁ। অলপ সময়ৰ পিছত আমি সকলোৱে একেলগে চাহ খাই আছোঁ। চাহ খাই আহি আমি এতিয়া বেলেগ মানুহ এঘৰলৈ আহিলোঁ। এতিয়া বহি আছোঁ আমি। এতিয়া আমি সকলোৱে ঘৰ আহি পাই গ'লোহি আৰু মই কাপোৰ কানি সলাই আপোনালোকক লগ পাইছোঁ। আৰু এতিয়া আমিজানে ভিতৰত তিলপিঠা বনাই আছে, সেইবাবে আপোনালোককো এবাৰ দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এইখিনি বনাই আছে আৰু এইফালে কেৰাহীটো দি থৈছে আৰু এয়া আমিজানো খচি আছে। পিঠাখিনি বনাই হোৱাৰ পিছত আমিজানে এতিয়া কাচকলৰ পকৰি বনাবলৈ এইখিনি এতিয়া খচি আছে। খচি হোৱাৰ পিছত আমিজানে এতিয়া তেলত ভাজি আছে। এতিয়া আমাৰ ভাইটিয়ে কি কৰি আছে দেখিছেনে? সি দৰজাৰ চিটকনিৰ হোলবোৰ চাফা কৰি আছে। শিশুৰ এই অনুকৰণ কৰা স্বভাৱটো খুব মৰম লগা। সেইবাবে মই আপোনালোকক এবাৰ দেখুৱাই দিলোঁ আমাৰ ভাইটিয়ে এইবোৰ কৰি থকা।
আমাৰ আগফালে গোলাপ ফুল ফুলি আছে। আপোনালোকক মই বহুত দিনৰ পৰাই দেখুৱাম বুলি ভাবি আছিলোঁ, দেখুৱাবলৈ সময় হোৱা নাছিলে কাৰণে দেখুওৱা নাছিলোঁ। এয়া ইমান ধুনীয়া দেখিছেনে? আজিৰ ভিডিঅ' ইমানে আছিল আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু আগলৈ মোৰ ব্লগ চাবলৈ হ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কিনাৰতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। বাই বাই, খুদা হাফিজ।